ভিডিও ষ্টাৰ্ট কৰাৰ আগত তোমাক এটা বস্তু জনাই দিওঁ, তুমি তোমাৰ চাৰিওফালৰ কাৰো কথা শুনিব নালাগে, তোমাৰ ফ্ৰেণ্ডছবোৰৰ কথা শুনিব নালাগে, তোমাৰ ৰিলেটিভছবোৰৰ কথা শুনিব নালাগে, কাৰো কথা শুনিব নালাগে। তুমি ক্লাছ 9-10ত কোন কোন ছাবজেক্ট বেছি ভাল পাইছিলা সেই ওপৰত ভিত্তি কৰি আজি মই ক'ম যে কোনটো ষ্ট্ৰীম তোমাৰ কাৰণে ভাল হ'ব। কিন্তু তুমি কাৰো কথা শুনিব নালাগে, তোমাৰ মনৰ কথা শুনিবা আৰু তোমাৰ লক্ষ্য কি সেইটোৰ ওপৰত ভিত্তি কৰি তুমি ষ্ট্ৰীমটো বাছি ল'বা। তোমাৰ মনৰ কথা শুনিবা, কাৰো কথা শুনিব নালাগে, এইটো ধ্যান দিব লাগিব। কাৰণ পিছত যাই কিনে মানে বহুত প্ৰব্লেম হ'ব। আধা ৰাস্তা যাই বুজিবা যে এইটোতো ল'ব নালাগিছিলে, মই কি কৰিলোঁ, ভুল কৰিলোঁ। ত' এনেকুৱা ভুল কৰিব নালাগে। ফ'ল' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ভালকৈ বুজাই দিওঁ, নেগেটিভ ছাইড পজিটিভ ছাইড সকলো বুজাই দিম। যদি তুমি বিচৰা যে ক্লাছ 10-9-10ত যিবোৰ বস্তু মানে ভাল পাইছিলে সেই বস্তুৰ ওপৰত ভিত্তি কৰি যদি তুমি ষ্ট্ৰীম ল'ব খোজা তেনেহ'লে মই ক'ম। যদি তুমি ছায়েন্স মেথ ভাল পাইছিলা তেনেহ'লে ষ্ট্ৰীম ছায়েন্স লোৱা ভাল হ'ব। ছায়েন্স মেথ থাকিব ছায়েন্সত। আৰু আৰ্টছ যদি ল'ব খোজা তেনেহ'লে ছ'চিয়েল ছায়েন্স থাকিব, এছামিছ, ইংলিছ আৰু বাকী এক্সট্ৰা ছাবজেক্ট থাকিব, কিন্তু মেথ ছায়েন্স ইয়াত নাথাকে। আৰু কমাৰ্চ যদি ল'ব খোজা তেনেহ'লে মেথ থাকিব, ছ'চিয়েল ছায়েন্স থাকিব আৰু এক্সট্ৰা কিছু বস্তু এড হ'ব, যিবিলাক মানে ছাবজেক্টত এড হ'ব। তো কমাৰ্চত এইবোৰ বস্তু তুমি যদি ভাল পাইছিলা তেনেহ'লে এই বিষয়ে তোমাৰ কাৰণে ষ্ট্ৰীম। তুমি ছায়েন্স ভাল পাইছিলা তেনেহ'লে ছায়েন্স মেথ ভাল পাইছিলা, ছায়েন্স ষ্ট্ৰীম লোৱা ভাল হ'ব। আৰ্টছত যদি ল'ব খোজা তেনেহ'লে ছ'চিয়েল ছায়েন্স, এছামিছ, ইংলিছত যদি ভাল পাইছিলা তেনেহ'লে আৰ্টছ লোৱা ভাল হ'ব। আৰু কমাৰ্চত মেথ ছায়েন্স যদি ভাল পাইছিলা তেনেহ'লে কমাৰ্চত লোৱা ভাল হ'ব। তো এইটো হ'ল তুমি 9-10ত যিবোৰ ভাল পাইছিলা সেইবোৰৰ ওপৰত ভিত্তি কৰি তুমি কোন কোন ষ্ট্ৰীমটো ল'বা এই বিষয়ে ক'লোঁ। যদি তুমি ক্লাছ 10ৰ পিছত আৰ্টছ ষ্ট্ৰীম মানে কলা শাখা বিভাগত যদি তুমি বাছি লোৱা, বিভাগটো যদি তুমি বাছি লোৱা তেনেহ'লে তোমাৰ কাৰণে কি কি সুবিধা থাকিব আৰু তোমাৰ কাৰণে কি কি লাভ হ'ব। প্ৰথমটো হ'ল গভৰ্ণমেণ্ট জবৰ ভাল সুযোগ থাকে। UPSC, APSC, টিচিং, পুলিচ এই সকলোবোৰ বস্তু তুমি কলা শাখা আৰ্টছত পঢ়ি সকলোবোৰ ক্ৰাক কৰিব পাৰিবা যদি ভালকৈ পঢ়া আৰ্টছত। তাৰপিছত 2 নম্বৰ ক্ৰিয়েটিভ ফ্ৰীডম বেছি থাকে। যেনেকুৱা আজিকালি ক্ৰিয়েটিভৰ বহুত দৰকাৰী হৈ গৈছে, কাৰণ ভিডিঅ' এডিটিং, স্কিল ডেভেলপমেণ্ট, ড্ৰয়িং, ৰাইটিং, এক্টিং এই সকলোবোৰ বস্তুত আৰ্টছত শিকোৱা হয়। তো সেইকাৰণে ৰাইটিং, ড্ৰয়িং, এক্টিং এইবোৰ বস্তু ক্ৰিয়েটিভ ফ্ৰীডমত থাকে, তো বেছি থাকে। যদি তুমি কৰিব বিচৰা তেনেহ'লে এই ফিল্ডত বেছি কৰিব পাৰিবা। আৰু 3 নম্বৰ হ'ল প্ৰেছাৰ কম থাকে। মূৰত ইমান প্ৰেছাৰ নাথাকে, মাৰ্ক অতি সহজতে পোৱা যায়। 4 নম্বৰটো হ'ল ছাবজেক্ট সহজে বুজিব পৰা যায়, মানে ভাল মাৰ্কছ পোৱাত সহজ হয়, মানে অতি সহজে তুমি ভাল স্ক'ৰ কৰিব পাৰিবা, ভাল মাৰ্কছ পোৱাত তোমাৰ কাৰণে যথেষ্ট সহজ হ'ব। 5 নম্বৰটো হ'ল স্কিল ডেভেলপমেণ্টৰ সুযোগ বেছি থাকে। কমিউনিকেশ্যন স্কিল, থিংকিং স্কিলৰ আজিকালি বহুত গুৰুত্ব হৈ গৈছে। তো যদি তুমি আৰ্টছ ষ্ট্ৰীম লোৱা তেনেহ'লে তোমাৰ কাৰণে এই 5টা বহুত মানে তোমাৰ কাৰণে লাভ হ'ব। তুমি যিকোনো ধৰণৰ জব তুমি পাব পাৰা, তুমি ক্ৰিয়েটিভ ফ্ৰীডমত বেছি কাম কৰিব পাৰিবা, প্ৰেছাৰ কম থাকিব, তুমি সহজে বহুত মাৰ্ক পাব পাৰিবা, স্কিল ডেভেলপমেণ্টত তুমি সুযোগ পাব পাৰিবা। এইবিলাক হ'ল আৰ্টছত। তাৰপিছত যদি তুমি ছায়েন্স ল'ব খোজা তেনেহ'লে কি কি তোমাৰ কাৰণে ফাইদা হ'ব আৰু তুমি কি কি পাব পাৰা। তো প্ৰথমটো হ'ল বেছি কেৰিয়াৰ অপশ্যন থাকে, মানে বহুত ধৰণৰ কেৰিয়াৰ অপশ্যন থাকে। তুমি যদি ছায়েন্স ষ্ট্ৰীমটো লোৱা ক্লাছ 10ৰ পিছত, তো কি কি থাকে, ডক্টৰ হ'ব পাৰা, ইঞ্জিনিয়াৰ হ'ব পাৰা, চাইণ্টিষ্ট, ৰিচাৰ্চাৰ, টিচাৰ হ'ব পাৰা, গভ জবো পাব পাৰা। যেনেকুৱা 3rd গ্ৰেড 4th গ্ৰেড এনেকুৱা গভ জবো তুমি যদি তুমি ছায়েন্সৰ পৰা পঢ়া তেনেহ'লে এইটোও পাব পাৰা, ষ্টাডি কৰিব লাগিব। অ'কে। 2য় নম্বৰটো হ'ল হাই চেলাৰী অপৰচুনিটি। হাই চেলাৰী অপৰচুনিটি অবভিয়াছলি, কাৰণ ইঞ্জিনিয়াৰ, ডক্টৰ এইবিলাকে মানে হাই চেলাৰী থাকে, তো সেইকাৰণে হাই চেলাৰী অপৰচুনিটি বেছি থাকে ছায়েন্সত। অ'কে। তাৰপিছত লজিকেল থিংকিং উন্নত হয়। যদি তুমি ডেইলি তুমি যদি ছায়েন্সত কিবা এটা মূৰ মাৰি আছা তেনেহ'লে তোমাৰ মূৰটো মানে অট'মেটিকেলি চোকা হৈ যাব আৰু উন্নত হৈ যাব। সেইকাৰণে লজিকেল থিংকিং তোমাৰ কাৰণে উন্নত হ'ব। 4 নম্বৰটো হ'ল সমাজত ৰেচপেক্ট আৰু ডিমাণ্ড বেছি। এইটো লিখিব নালাগিছিলে একচুৱেলি, কিন্তু সমাজত এতিয়াও ছায়েন্সত বহুত মানে ৰেচপেক্ট দিয়ে। এইটো পজিটিভ নেগেটিভ এইটো দিব নালাগিছিলে, কিন্তু যদি তুমি ছায়েন্স লোৱা তেনেহ'লে তোমাৰ ৰেচপেক্টটো অট'মেটিকেলি বাঢ়ি যাব। এইটো এনেকুৱা নহয় যে আৰ্টছত নাবাঢ়ে বা কমাৰ্চত নাবাঢ়ে, এইটো এনেকুৱা কথা নহয়।
কিন্তু সমাজত মানে এনেকুৱা মানে মাইণ্ডছেট হৈ গৈছে যে ছায়েন্সৰ ষ্টুডেণ্টবিলাকক বেছি সন্মান দিয়ে। তাৰপিছত 5 নম্বৰটো হ'ল এইচএছ পাছ কৰাৰ পিছত অপশ্যন বেছি থাকে। চাপ'জ তুমি এইচএছ পাছ কৰিছা কিন্তু তোমাৰ ছায়েন্স ভাল নালাগে, তেনেহ'লে তুমি কমাৰ্চতো যাব পাৰা বা আৰ্টছতো যাব পাৰা, তেনেহ'লে তোমাৰ কাৰণে অপশ্যন বেছি থাকে। তাৰপিছত আমি আহোঁ কমাৰ্চ ষ্ট্ৰীম। কমাৰ্চ ষ্ট্ৰীমত কি ফাইদা মানে কি মানে লাভ হ'ব যদি তুমি লোৱা। প্ৰথমত বিজনেছ আৰু ফাইনেন্স কেৰিয়াৰ সুযোগ থাকে। তুমি বিজনেছৰ বিষয়ে ভালকৈ ষ্টাডি কৰিব পাৰিবা, ভালকৈ ৰিচাৰ্চ কৰিব পাৰিবা, যাতে তুমি CA, একাউণ্টেণ্ট, বেংকাৰ, বিজনেছমেন হ'ব পাৰা। এই সকলোবোৰ বস্তু সুযোগ থাকে। কাৰণ আজিকালি ট্ৰেডিং, ফাইনেন্স ডিপাৰ্টমেণ্টৰ মানে ভিডিঅ' বহুত ভাইৰেল হৈ আছে মানে ইউটিউবত, আৰু নিজে ট্ৰেডিং কৰি আছে, আৰু মাৰ্কেট কেনেকৈ ক্ৰাছ হয়, কেনেকৈ গ্ৰ' হয়, মানে এইবিলাক বস্তু সকলো বস্তু কমাৰ্চ ষ্ট্ৰীমত পোৱা যায়। অ'কে, তাৰপিছত 2 নম্বৰটো হ'ল প্ৰেক্টিকেল নলেজ পোৱা যায়। প্ৰেক্টিকেল নলেজ মানে কি? যিটো মানি, টকাৰ বিষয়ে আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ। টকাৰ বিষয়ে টেক্স কিমান বস্তু মানে টেক্স, মাৰ্কেট ৰিচাৰ্চত টেক্স কিমানখিনি আনিব পাৰিব বিজনেছমেন, তাৰপিছত মাৰ্কেট ৰিচাৰ্চ কৰিব পৰা যায়, প্ৰেক্টিকেল নলেজ পোৱা যায়। অ'কে, তাৰপিছত 3 নম্বৰটো হ'ল চেল্ফ ডেভেলপমেণ্টৰ সুযোগ বেছি। নিজৰ বিজনেছ ষ্টাৰ্ট যদি কৰিব বিচাৰা তেনেহ'লে তোমাৰ কাৰণে এই ষ্ট্ৰীমটো ভাল হয়, আৰু তুমি নিজে ষ্টাৰ্ট কৰিব পাৰিবা, কোনো প্ৰব্লেম নহ'ব, কাৰণ তোমাৰ ষ্টাডি কৰা থাকিব। 4 নম্বৰটো হ'ল ছায়েন্সৰ দৰে কঠিন নহয় কিন্তু ইণ্টাৰেষ্টিং হয়। ছায়েন্সৰ দৰে কঠিন নহয়, কিন্তু ছায়েন্সৰ কিছুমান ছাবজেক্ট আছে কমাৰ্চত, যেনেকৈ মেথ থাকিব পাৰে, তো ইণ্টাৰেষ্টিং হয়। এইটো ইমান টাফ নহয় ছায়েন্সৰ দৰে, ছায়েন্সতকৈ মানে অলপমান সহজ হয় কিন্তু ইণ্টাৰেষ্টিং হয়। 5 নম্বৰটো হ'ল গ্ৰ'য়িং ডিমাণ্ড। ফাইনেন্স, কৰ্পৰেট ছেক্টৰ, যিবিলাক মানে বিজনেছ ষ্টাৰ্ট হৈ আছে নতুন আজিকালি মানে সকলো বস্তু, তো এইবিলাক বস্তু ফাইনেন্সৰ বিষয়ে বেছি নলেজ যাৰ বেছি, তো তেওঁৰ পজিশ্যনটো ওপৰত মানে হাই লেভেলত, তো তাৰ চেলাৰিও বেছি, সেইকাৰণে কমাৰ্চ ষ্ট্ৰীমত এইবিলাক বস্তু আছে। তো ফ্ৰেণ্ডছ, তোমালোকে জানিলা যে কমাৰ্চ, আৰ্টছ, ছায়েন্স এই সকলোবোৰ বস্তুত কি ফাইদা আছে, মানে কি লাভ হ'ব, এই সকলোবোৰ বস্তু তোমাক জনাই দিলোঁ। আৰু তোমাৰ কোনটো ইণ্টাৰেষ্ট কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু কোনো ষ্ট্ৰীম তোমাৰ কাৰণে বেয়া নহয়, সকলোবোৰ ষ্ট্ৰীম ভাল। আৰু কোনে কি কয়, তোমাৰ ফ্ৰেণ্ডছবোৰে কি কয়, ৰিলেটিভছবোৰে কি কয়, এইবোৰ মাথা মাৰিব নালাগে। তুমি যিটো ভাল পোৱা মনৰ পৰা, আৰু তুমি তোমাৰ গ'লৰ হিচাপত তুমি ষ্ট্ৰীম চুজ কৰা, আৰু বেষ্ট অফ লাক, আৰু তুমি ভাল চুজ কৰা আৰু নিজৰ লাইফটোক আগবঢ়োৱা, সেইটো কামনা কৰোঁ। তাৰপিছত যদি তুমি কোৱা যে এইবিলাক নিগেটিভ ছাইডো আছে নেকি, প্ৰত্যেক মানে ষ্ট্ৰীমত নিগেটিভ ছাইডো আছে, পজিটিভ ছাইডো আছে। তোমাক আজি পজিটিভ ছাইডবিলাক মানে দেখুৱাই দিলোঁ, নিগেটিভ ছাইডো আছে। যদি তুমি কমেণ্ট কৰা তেনেহ'লে মই ভিডিঅ'টো বনাবলৈ আগবাঢ়িম। তেনেহ'লে বাই বাই, হেভ এ নাইচ ডে। ভিডিঅ'টো লাইক কৰি দিয়া।